কৃষ্ণ সকলোকে সেৱা জনাইছোঁ আৰু প্ৰেক্ষাগৃহত সকলোকে আসন গ্ৰহণ কৰিব বাবে অনুৰোধ জনাইছোঁ। ল'ৰা নাথাকিবা সেৱাৰ চৰণ গোবিন্দ নাজানো একো উপায় জীৱতে সেৱাত সমান্তৰালকৈ এক ব্যক্তিক্ৰমী কাৰ্যসূচীৰে আজিৰ এই আধ্যাত্মিক সন্মিলনৰ ভক্তিৰসত আমি সকলো সিক্ত হ'ম। খন্তেক সময়ৰ পিছতেই আমাৰ প্ৰভু ঈশ্বৰসকলৰ মুখৰ অমৃত বাণীৰে আমি নিজকে ধন্য কৰি খন্তেক সময়ৰ পিছতেই আমি সকলোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে সাদৰেৰে অনুৰোধ জনাইছোঁ। আমি আদৰণি জনাব বিচাৰিছোঁ আজিৰ এই আধ্যাত্মিক সন্মিলনৰ মুখ্য অতিথি আমাৰ আটাইৰে শ্ৰদ্ধাৰ বঢ়াই আনিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ এয়া কলিয়াবৰত প্ৰথমবাৰৰ বাবে পতা গ্ৰন্থমেলা আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু মই এয়া কিতাপ সংগ্ৰহ কৰিছোঁ গ্ৰন্থমেলাৰ পৰা।